সো হে গাইছ আপোনালোকক সকলোকে মই ইউটিউব চেনেল চন্দন ব্লগছ 2007 লৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে মই আশা কৰোঁ আপোনালোক সবেই ভালে আছে আৰু ভালেই থাকিব। আপোনালোকৰো চাগে একদম কি ক'ম ঘাম পুৰা ওলাইছে, গম পাইছোঁ। এই গৰম 3 দিন হৈ গ'ল আজি লগাই পুৰা গৰম দি আছে। আৰু চাইছে মই গেঞ্জি পিন্ধিয়ে আছোঁ আজি গোটেই দিন, মানে চেপন গৈছিলোঁ, চেপনৰ পৰা আহি মই গেঞ্জিটোৱে পিন্ধি আছোঁ আৰু এইফালে গামোচা পিন্ধি আছোঁ। আপোনালোকে চাইছে ইয়াত মই আম খাই আছোঁ। তো আম খোৱা মানে কেইপিচমান আছে আৰু মানে খালোঁ অলপ। তো মোৰ ভাইটিও খাইছে, মানে আমি দুটাই খাইছোঁ আৰু কোনো নাই খোৱা। তাৰপিছত মোৰ মা এইফালে আম কাটি আছে আচাৰ বনাবৰ কাৰণে আম কাটিছে। কিমান আম আনিছোঁ চাব নেকি আপোনালোকে? নিশ্চয় আপোনালোকক দেখুৱাই আছোঁ মই, আপোনালোকে চাই থাকক। কিন্তু এইটো চাইছে আপোনালোকে ভাবিছে এইটোকে দেখুৱাবলৈ কৈছে নেকি, কিন্তু নহয়, আকৌ আছে। ইয়াত চাওক বস্তাত এক বস্তা অকল আমেই আছে ইয়াত। এইকেইটা চাওক গোটেইকেইটা আচাৰ বনাবলৈ। তো আজি নহয় 3 দিন ধৰি ইমান ৰ'দ দি আছে, 3 দিন পুৰা গৰম, মানে একদম থাকিব নোৱাৰা হৈ গৈছোঁ। চেপনটো যাবই লাগিব, চেপন গৈ আহি গেঞ্জিয়ে পিন্ধি আছোঁ আৰু গামোচা। ইয়াতে মই আজি গোটেই দিন পাৰ কৰিছোঁ বুলি ক'ব লাগিব। তো ইয়াত মোৰ আম আছে, আমো খাই দেখুৱাইছোঁ মই কিমান টেষ্টি। আপোনালোকে এনেকুৱা বতৰত আম চাম খাই নাই, মানে এইটো আমৰে ছিজন হয়তো খাব লাগিব গাইছ, আপোনালোকে গম পাইছে। मजा गाइस, वाओ क्या टेस्ट है यार गाइस, खाई मजा লাগিছে। তো আজি মই আপোনালোকক কিছুদিন আগত মাকৈ দেখুৱাইছিলোঁ, ফুল খাবলৈ দেখুৱাইছিলোঁ, কিন্তু কিমান ডাঙৰ হৈ আছে বাৰীত, এইকেইটা নাই দেখুওৱা। তো আজি মই আপোনালোকক এইকেইটা দেখুৱাই লৈছোঁ। এইফালে মহ ওলাব এতিয়া পুৰা একদম কি ক'ম আৰু, গৰম ছিজন। হাই কি গৰম। এইফালে চব মাকৈ হৈছে। এতিয়া গছজোপা মানে যিমান গছ আছে মাকৈ গছ চব পৰি গৈছে, বহুত ওখ চেচুক জেকা টাইপ আছে আমাৰ বাৰীত। আৰু এইফালে আমাৰ কেপচিকামকেইটা আছে, এইফালে আছে মৰাপাত, আৰু এইফালে ৰহৰডাল আছে, আৰু এইফালে আছে দাংবডি শুকাই গৈছে। দাংবডি মানে শুকাবলৈ মানে পিঁয়াজ সময় গৈছে আৰু। আপোনালোকৰ বাৰীত কি কি শাক পাচলি আছে কমেণ্টত জনাব প্লিজ। এইফালে মাকৈ গছকেইটা আছে দেখুৱাইছে, এইফালে চাইছে এইফালে চব মাকৈ আছে এইফালে। তো আমাৰ বাৰীত ইমানেই আছে। তো কি ক'ম আৰু আপোনালোকক। এইফালে কুন্দুলি হৈছিলে দেখুৱাই আছোঁ লগত, যদি ইয়াত ঠাই পাওঁ গাইছ। ইয়াতে মানে এই চাংখনতে আছে কুন্দুলি, কিন্তু কি ক'ম ইয়াৰ অৱস্থা তিতা হৈ থাকিলে। এই পুৰা মাটিত পাৰটো গ'লে বোলে তিতা হৈ কাটি দিলে নেকি, ইয়াত কুন্দুলিজোপা কাটি দিলে। ইয়াতো থৈও লাভ নাই, যি কামৰ নাই সেইটো থৈ কি কৰিম নিচিনা হয়তো। তো আৰু এইফালে আছে জাতিলাও, হয়নি ৰঙালাও হৈ গাইছে। এইফালে আছে ৰঙালাও, এইকেইটা ৰঙালাও হৈ। সেইফালে চাইছে, এইফালে ক'ত, এইফালে যিকেইটা চাইছে এইফালে জাতিলাও আছে, আৰু এইফালে ৰঙালাও আপোনালোকে দেখুৱালোঁ। আৰু এইফালে অলপ আছে বিলাহী, সৰু বিলাহী। মিনি টমেটো আৰু এইফালে বেঙেনা আছে। তো আজি ইমান গৰম কি ক'ম, তো চবফালে গৰম আছে, আপোনালোকে গম পাইছে। ঘাম ইয়াৰ লাইন চলাই দে। চ' গাইছ মই আজি ইমানে আপোনালোকক দেখুৱালোঁ।
দেখুৱাল মানে অকল আপোনালোকক আম দেখুৱালোঁ আম 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 এইফালে পেহী খাইছে আম টেষ্ট কেনেকুৱা আছে বহুত মিঠা মিঠা বুলি কৈছে মিঠা নাই টেঙা আছে টেঙা আমহে খাই টেষ্ট লাগে আৰু মোৰ ভাইটি এইফালে ক্ৰিকেট খেলছে আৰু এইফালে মধুম ইয়াক মানে এতিয়া নতুন নতুন আছে ইমান মৰম কৰি থৈছোঁ ক'ব নোৱাৰি আৰু ইয়াক আমি চবেই ঘামি গৈছোঁ কিন্তু ইয়াক ঘামিবলৈ নিদিওঁ ইমান মৰমকৈ থৈছোঁ তো আজিলৈ হ'ব তো আপোনালোকক আৰু লগ পাই আছোঁ তো আপোনালোকে ভালকৈ থাকিব আৰু গৰমৰ বতৰ কি ক'ম তো আজিলৈ হ'ব আৰু আপোনালোকক নেক্সট এটা ভ্লগত লগ পাইছোঁ তো আজি ভ্লগটো চাই কেনেকুৱা লাগিলে মানে আজিৰ খবৰটো আজি আম আৰু কি ক'ম আজি আম মানে আইকেইটা দেখুৱালোঁ তো আজি ব্লগটো চাই কেনেকুৱা লাগিলে ভাল লাগিলে প্লিজ লাইক কৰিব চেনেলটো যদি নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব আপোনালোকৰ বাৰীত শাক পাচলি আছে নাই আৰু আমৰ আচাৰ হৈছে নাই এইকেইটা কমেণ্টত জনাব আৰু ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আজিলৈ হ'ব আৰু আপোনালোকক নেক্সট এটা ব্লগত লগ পাইছোঁ বাই 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 বাই